ইমান দিনে মই ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলৰ কথা কৈ আছিলোঁ। এতিয়া মই আজি ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীখিনিৰ কথা কম। ভেঞ্চাৰ স্কুলৰ মই কাম কৰা প্ৰায় 19 বছৰ হ'ল। 2010 চনত মই সেই সময়ৰ ভেঞ্চাৰ স্কুল এখনত অধ্যয়নৰত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ঘৰলৈ গৈছিলোঁ। গৈ তেখেতসকলৰ যিটো পৰিৱেশ দেখিছিলোঁ, বিশেষকৈ তেখেতসকলৰ যিটো ঘৰৰ আৰ্থিক অৱস্থা দেখিছিলোঁ, সেইটো দেখি মোৰ নিজৰে খুব বেয়া লাগিছিলে। আৰু শেহতীয়াভাৱে 2025 চনৰ মই দুদিনমান আগত এইবাৰ সেই একেখন ভেঞ্চাৰ স্কুলৰ পৰাই মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা ছাত্ৰ ছাত্ৰীৰ প্ৰত্যেকজনৰ ঘৰলৈ গৈ যিটো আৰ্থিক অৱস্থা দেখিলোঁ, সেইটো আটাইতকৈ পুতৌ লগা, বৰ দুখ লগা, যিটো হয়তো মই নিজেও অনুভৱ কৰিব পৰা নাছিলোঁ যে এনেকুৱা ধৰণৰ আৰ্থিক দুৰৱস্থাৰ ব্যক্তিও এতিয়ালৈকে আছে। আমি ভাবিছিলোঁ সকলোৰে জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছে বুলি। যাতায়াতৰ পৰা আৰম্ভ কৰি গোটেইখিনি বাসস্থান অৰ্থাৎ ঘৰৰো অৱস্থা ইমানেই পুতৌ লগা যে মোৰ নিজৰে অত্যন্ত দুখ লাগিছিল। আমি 19 বছৰ ধৰি ভেঞ্চাৰ স্কুলত কাম কৰিছিলোঁ বিনা দৰমহাত। আমাৰ আৰ্থিক অৱস্থা আমাৰ নিজৰো একেবাৰে বেয়া। তাত সত্ত্বেও মোৰ এই ছাত্ৰ ছাত্ৰীখিনিক দেখি ইমানেই বেয়া লাগিল যে আমাৰ লগতে যোৱা আমাৰ গণিতৰ শিক্ষক মনীন্দ্ৰ দাস আৰু মই নিজেই এই ছাত্ৰ ছাত্ৰীখিনিক ক'বলৈ বাধ্য হ'লোঁ যে তোমালোকে আমাৰ ওচৰলৈ আহা, আমি বিনামূলীয়াকৈ তোমালোকক এক্সট্ৰাকৈ অৰ্থাৎ টিউশ্যন কৰি দিম, যাৰ কাৰণে তোমালোকে কোনো ধৰণৰ পইচা দিব নালাগে। ইমানেই বেয়া আৰ্থিক অৱস্থা যে যিটো আমি সঁচাকৈয়ে ভাবিব নোৱাৰা অৱস্থা। অত্যন্ত ঠিক বহুত ভিতৰুৱা বুলিও নকওঁ, গাঁওবোৰ ৰাস্তা ঘাটৰ মূল ৰাস্তা কিছু উন্নত হৈছে যদিও যিটো উপপথ আছে, যিবিলাক উপপথ আছে, এইবিলাক ইমানেই পুতৌ লগা, এতিয়া খৰালি কালতো আনকি সেই ৰাস্তাবোৰলৈ যাবলৈ বৰ দিগদাৰ। এনেকুৱা ধৰণৰ যাতায়াতৰ ব্যৱস্থা নথকা আৰু আৰ্থিকভাৱে ইমানেই দুৰ্বল, খেতিৰ ওপৰত নিৰ্ভৰ কৰে বা দিন হাজিৰা কৰে বা কিছুমানে বা এখন সৰু দোকান দি ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আছে। এইবোৰ ছাত্ৰ ছাত্ৰীক আচলতে কোনো প্ৰাইভেট স্কুলটো বাদেই দিলোঁ, চৰকাৰী বিদ্যালয়তো তেখেতসকলক এডমিশ্যন নাপায় বিভিন্ন কাৰণত। আৰু সেইবোৰৰ শেষ ভৰসাস্থল হ'ল ভেঞ্চাৰ স্কুলবিলাক, যিবিলাকক আমি ৰজাঘৰেই হওক, একাংশ বজাঘৰেই হওক সদায় তাচ্ছিল্য কৰোঁ বা অলপ হীন চকুৰে চাওঁ। কিন্তু মই প্ৰথমৰ পৰা এই কথাটোৱে কৈ আছিলোঁ যে ভেঞ্চাৰ স্কুলবিলাকে আচলতে সমাজৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কামখিনি কৰি আছে, যিটো আমি আচলতে অনুভৱ কৰিব পৰা নাই। আচলতে ভেঞ্চাৰ স্কুলখিনিক আমি সকলোৱে যদিও ইমান নেগলেক্ট কৰোঁ, কিন্তু যিসকল চৰকাৰী স্কুল বা অন্যান্য স্কুলত তেখেতসকলক পঢ়িব নিদিয়ে, বিভিন্ন কাৰণত নিদিয়ে। মই এনেকুৱা ব্যক্তিগত পাইছোঁ কিছু বছৰ আগতে যে এখন নাম জ্বলা চৰকাৰী বিদ্যালয় হাইস্কুল এখনত এডমিশ্যন নিদিয়া, বিভিন্ন কাৰণত নিদিয়া ল'ৰা ছোৱালীবিলাকক ভেঞ্চাৰ স্কুলত এডমিশ্যন দিব লগা হয়। তেতিয়া মোক এজন দেউতাকে মোৰ ঘৰলৈ আহিল, অভিভাৱক এজনে আহি পেলাই মোক খুব কৃতজ্ঞতা জ্ঞাপন কৰিলে। মই আচৰিত হ'লোঁ যে এইটো মইনো কি ডাঙৰ কাম কৰিলোঁ। তেতিয়া তেখেত মিস্ত্ৰী কাম কৰিছিলে, তেখেতে আহি কৈছিল যে যেতিয়া তেখেতক ওচৰত নাম জ্বলা সেই চৰকাৰী স্কুলখনত এডমিশ্যন দিবলৈ তেখেতৰ ল'ৰাটোক লৈ গৈছিল, তেতিয়া তাৰ অধ্যক্ষজনে তেখেতক ইমানেই তাচ্ছিল্য কৰিছিল যে তেখেতে মোৰ আগত চকু পানী টুকিছিল কথাখিনি কয়। পিছত সেই ছাত্ৰজন আমাৰ স্কুলৰ পৰা মেট্ৰিকত একেবাৰতে উত্তীৰ্ণ হৈ, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈ কলেজতো পঢ়িলে আৰু সিহঁত এতিয়া প্ৰতিষ্ঠিত। গতিকে এনেকুৱা ধৰণৰ অলেখ উদাহৰণ মই নিজেই পাইছোঁ। গতিকে এই ভেঞ্চাৰ স্কুলৰ এইবিলাক প্ৰভিন্সিয়েলাইজ কিয় হ'ব লাগে? অকল কি শিক্ষকখিনিৰ কাৰণে নেকি? নহয়, কাৰণ আপোনালোকে মন কৰিব যে এতিয়া প্ৰমাণ হৈ গ'ল যে আটাইতকৈ দুখীয়া ছাত্ৰ ছাত্ৰীখিনি ভেঞ্চাৰ স্কুলত পঢ়ে। কিন্তু আটাইতকৈ দুখ লগা কথাটো হৈছে এই ছাত্ৰ ছাত্ৰীখিনি চৰকাৰী সকলো আঁচনিৰ পৰা তেখেতসকলে বঞ্চিত হৈ থাকে। কাৰণ চৰকাৰে যে আনকি কিতাপটো আমাক কিছুমান শিক্ষা বিষয়াই আমাক আচলতে দয়া কৰিহে দিয়ে। আচলতে চৰকাৰী নিয়মমতে ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীখিনিক
কিতাপো নিদিয়ে, বহি কিতাপ এইবিলাক একো নিদিয়ে, বা ইউনিফৰ্মটো নিদিয়ে, চাইকেল নিদিয়ে, অন্যান্য যিখিনি চৰকাৰী সা সুবিধা এজন ছাত্ৰই পাব লাগে সেইখিনিৰ পৰা সদায় ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীখিনিক বঞ্চিত কৰি ৰাখে। কিন্তু আটাইতকৈ যিখিনি আচলতে প্ৰাপ্য বা যাক প্ৰয়োজন চৰকাৰীৰ পঢ়াৰ ক্ষেত্ৰত চৰকাৰী অনুদান, কিতাপ বা ইউনিফৰ্ম, চাইকেল জাতীয় বা বিত্তীয় সাহায্য জাতীয় যিখিনি লাগে সেইখিনি আটাইতকৈ প্ৰয়োজন আচলতে ভেঞ্চাৰ স্কুলত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীখিনিকে। আচলতে এটা কথা মূৰত সোমাই দিয়া হয় যে ভেঞ্চাৰ স্কুলবিলাক আচলতে মাষ্টৰকেইজনহে স্থাপন কৰিছে আৰু মাষ্টৰকেইজনৰ মানে জীৱন নিৰ্বাহৰ কাৰণে ভেঞ্চাৰ স্কুলকেইখন যেন প্ৰতিষ্ঠা কৰা হৈছে। আচলতে সেইটো সম্পূৰ্ণৰূপে ভুল ধাৰণা। এই কথাটো মই অতি দৃঢ়ভাৱে ক'ব পাৰোঁ সেইকাৰণে, কাৰণ মই ব্যক্তিগতভাৱে আজি 20 বছৰ ধৰি বিভিন্ন ভেঞ্চাৰ স্কুলক ওচৰৰ পৰা দেখিছোঁ, তাৰ ছাত্ৰ ছাত্ৰীসকলক আমি ওচৰৰ পৰা দেখিছোঁ, তাৰ অভিভাৱকসকলক দেখিছোঁ আৰু তেওঁলোকৰ ঘৰুৱা অৱস্থাটো আমি অনুভৱ কৰিব পাৰিছোঁ কাৰণে এই কথাখিনি আমি দৃঢ়ভাৱে ক'ব খুজিছোঁ। সেইকাৰণে মই শিক্ষা বিভাগৰ লগতে মুখ্যমন্ত্ৰী মহোদয়ক এই কথাটো মই অনুৰোধ জনাওঁ যে তেখেতে প্ৰায় আগতে কৈছিলে যে আমি শিক্ষকৰ সমস্যাৰ কথা কওঁ কিন্তু ছাত্ৰ ছাত্ৰীৰ সমস্যাৰ কথা নকওঁ। মই অতি বিনম্ৰতাৰে সৈতে মুখ্যমন্ত্ৰী মহোদয়ক ক'ব খোজোঁ যে ছাত্ৰ ছাত্ৰীখিনিক মই যিটো প্ৰেক্টিকেলি দেখিছোঁ আজি ইমান বছৰে, যে আচলতে স্কুলখন প্ৰভিঞ্চিয়েলাইজ হোৱাৰ দ্বাৰা লাভান্বিত হ'ব কিন্তু সেই দুখীয়া ছাত্ৰ ছাত্ৰীখিনি। শিক্ষকসকল চলি যাব, শিক্ষকসকলে আজি 20-25 বছৰ যেতিয়া তেখেতসকলে বিনামূলীয়াকৈ শিক্ষাদান কৰি তেখেতে ঘৰ সংসাৰ চলাইছে আৰু খুব বেছি 4-5 বছৰ তেখেতসকলৰ চাকৰি আছে, গতিকে তেখেতসকলে চলি যাব, তেখেতসকলৰ বৰ বিশেষ সমস্যা নহয়। কিন্তু প্ৰভিঞ্চিয়েলাইজ নোহোৱাৰ কাৰণে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈ আছে আচলতে সেই দুখীয়া ছাত্ৰ ছাত্ৰীসকল। মই যি 2-3 দিন আগত ছাত্ৰ ছাত্ৰীসকলৰ হোম ভিজিট কৰোঁতে যিটো মোৰ অনুভৱ হৈছে সেই অনুভৱখিনি আজি মই ব্যক্ত কৰিছোঁ। আচলতে শিক্ষকখিনি নহয়, এই ভেঞ্চাৰ স্কুলত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ মংগলৰ বাবে স্কুলবিলাক প্ৰভিঞ্চিয়েলাইজ কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা। গতিকে মই এই কথাটো বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আৰু যি 25 নৱেম্বৰত বিধানসভাৰ অধিৱেশন হ'ব তাত যি ধৰণৰ সংশোধনী অনা হ'ব তাত মই অতি বিনম্ৰতাৰ সৈতে কওঁ যে যিবিলাক স্কুলত ডাইচ অনুযায়ী পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী আছে সেইসকলক কোনো ধৰণৰ বেলেগ চৰ্ত আৰোপ নকৰাকৈ, যদি পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী আছে 1 নম্বৰ চৰ্ত হ'ব লাগে যে যদি ছাত্ৰ ছাত্ৰী আছে, অৰ্থাৎ মুখ্যমন্ত্ৰী মহোদয়ে আগতে বহু বছৰ আগতে যিটো কৈছিল নিড বেচিছ, গতিকে সেনেকুৱা ধৰণে কোনো ধৰণৰ ক্ৰাইটেৰিয়া নিদিয়াকৈ, অন্যান্য কোনো ধৰণৰ আৰু চৰ্ত নিদিয়াকৈ সেইবিলাক স্কুল প্ৰভিঞ্চিয়েলাইজ কৰক। দ্বিতীয়তে, যিবিলাক স্কুলৰ ইতিমধ্যে ছাত্ৰ ছাত্ৰী বিভিন্ন কাৰণত কমি গৈছে বা ছাত্ৰ ছাত্ৰী শূন্য পৰ্যায় গৈছে, তেনেকুৱা ধৰণৰ স্কুলৰ শিক্ষকখিনিক এককালীন সাহাৰ্য দি পেলাই তেখেতসকলকো এটা সন্মান জনাটো উচিত বুলি মই ভাবোঁ। এইটো মোৰ ব্যক্তিগত মতামত। গতিকে ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়বিলাকৰ যিহেতু ডাইচত এইবিলাক পুংখানুপুংখভাৱে দিয়া থাকে, তাত আৰু বিশেষ সমস্যা নাথাকে যিহেতু আজিকালি অনলাইনৰ ব্যৱস্থা। গতিকে ডাইচত যিখিনি পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী আছে সেইবিলাক স্কুল প্ৰভিঞ্চিয়েলাইজ কৰক, সেই ছাত্ৰ ছাত্ৰীখিনিক উপকৃত কৰক আৰু সেই ছাত্ৰ ছাত্ৰীখিনি শিক্ষাৰ ক্ষেত্ৰত এটা পথ মানে সুগম কৰি দিয়ক চৰকাৰে। এইখিনি মই অনুৰোধ জনাইছোঁ। আৰু এই গোটেই প্ৰক্ৰিয়াটো যিহেতু সকলোৱে কৈ থাকে কেৱল শিক্ষক কেন্দ্ৰিক, আচলতে প্ৰভিঞ্চিয়েলাইজৰ গোটেই বিষয়টো শিক্ষক কেন্দ্ৰিক নহয়, ছাত্ৰ ছাত্ৰী কেন্দ্ৰিকে। গতিকে এই বিষয়টো যাতে মুখ্যমন্ত্ৰী মহোদয়ে গভীৰভাৱে চিন্তা কৰি চায় আৰু আগন্তুক যে বিধানসভাৰ অধিৱেশনত যি সংশোধনী আনিব এই কথাটো যাতে বিবেচনা কৰে, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।